1, 2, 3. Merry Christmas! Hey guys, Merry Christmas to all and welcome back to my YouTube channel. So আজি এইটো এটা ব্লগ তো হ'ব ডেইলি ব্লগ আৰু দিনটোত কি হয় সকলোখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু ইভিনিংত মই এটা চাৰ্চলৈ যাবলৈ ট্ৰাই কৰিম আৰু যদি যাওঁ চাৰ্চটোৰ গোটেই পৰিৱেশ দেখুৱাম ক্ৰিসমাছ সেলিব্ৰেশন কেনেকৈ হয় সকলোখিনি আপোনালোকক দেখুৱাম সো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক সো আজি যেহেতু বন্ধ হয় কলেজ হেতু কাৰণে আজি অলপ ৰুমটো সফা কৰিবলৈ টাইম পাইছো সপ্তাহত যোনদিনা বন্ধ থাকে সেইদিনাহে আমি মানে ৰুমটো সফা কৰিবলৈ টাইম পাওঁ নহলে কলেজত এনেকৈ গুচি যায় কলেজ কিবা কিবি সো এতিয়া ৰুমটো অলপ সফা কৰি লওঁ লগৰজন নাই এতিয়া ঘৰ গৈছে সো আজি আহিব মই অকলে গোটেইখিনি সফা কৰি লওঁ এইখন হল মোৰ বেড এখন মোৰ লগৰজনৰ বেড হি এতিয়া ঘৰত গৈছে সো এনেকৈ হি আঁতৰাই থৈ গৈছে মোৰ বস্তুখিনি ইয়াত আছে মেক্সিমাম আৰু এখন লগৰজনৰ টেবুল আৰু মোৰ টেবুল এতিয়ালৈকে বৰ্তমান আনা নাই বাট এখন টেবুলতে মই কাম চলাই আছোঁ এইখনতে মই ড্ৰয়িং চুইং আঁকিব থাকিলে ইয়াতে কৰোঁ আৰু এতিয়া অলপ ঠিক কৰি লওঁ চিজিল কৰি লওঁ গোটেই বস্তুখিনি সো ৰুমটো অলমোষ্ট সাফ হৈ গ'ল আৰু এতিয়া মই কিবা এটা খাই লওঁ মানে কি মই ৰাতিপুৱা হোটেল গৈছিলোঁ হোটেলত খাব মন নগ'ল সো মই পেকিং কৰি লৈ আনিলোঁ পৰঠা এটা সো পৰঠাটো এতিয়া খাই দেন মই অলপ কি কৰিম জানো চাই লওঁ গা ধুব পাৰোঁ নহ'লে মই ড্ৰয়িং আঁকিব আছে ড্ৰয়িং ছিটত সো ড্ৰয়িঙো আঁকিব পাৰোঁ সো কিবা এটা ফাৰ্ষ্টত খাই লওঁ ইয়াত ৰাতিপুৱা পৰঠাই খোৱা হয় মেক্সিমাম এখন হাতে ভিডিঅ' কৰি অলপ প্ৰব্লেম হৈছে দেখাবলৈ সো আপোনালোকে অলপ 2 মিনিট পজ হৈ যাওক সো মই তেতিয়ালৈকে চব কৰি লওঁ খাই লওঁ তাৰপিছত আকৌ আহি আছোঁ লগ পাম সো পৰঠাটো খালোঁ পৰঠাটো খোৱা টাইম হৈ গ'ল আৰু এতিয়া 1টা বাজিছে আৰু এতিয়া পাকঘৰত লাগোগে পাকঘৰত মানে ভাতটো খাব লাগিব দিনত আৰু ভাতটো কি আছে চব্জি চাওঁগে যদি কিবা আছে চব্জি বনাম নহ'লে তেনেকৈ পাৰ কৰিম আৰু বলক এতিয়া যাওঁ পাকঘৰ আৰু পাকঘৰটো মানে ৰাজহুৱা পাকঘৰ এয়া লাগি আছে পৰহ কি আছে আজি চব্জি কিবা আছেনে আলু বিলাহী আলুটো মই কাটো আলু আৰু কি বিলাহী কি আলু ভাজিকে বনাওঁ আলু ভাজি হয় ন সেইটোৱে কৰোঁ तो अब मैं नहाने के लिए जाता हूँ बहुत दिन हो गया नहीं नहाया तो আজি যাওঁ ধুবলৈ আৰু ভাতটো উঠাই থৈ আহিলোঁ আৰু বাকী চব্জিটো কাটা মেলা হৈ গ'ল পৰখে বনাই দিব আৰু এতিয়া গাটো ধুই খোৱা টাইমত লগ পাই আছোঁ চ' গাটো ধুই আহোঁগৈ ৰখ অলপ চ' অথনি দিনত ভাত চাত খাই অলপ শুই উঠি অলপ মানে চাহ তাহ খাব গ'লোঁ চাহ তাহ খাই এতিয়া যাম আমি ডন বস্ক ওচৰতে আছে 2 কিলোমিটাৰমান হ'ব তো তাতে এটা চাৰ্চ আছে চাৰ্চত তাতে বহুত ডাঙৰকৈ খ্ৰীষ্টমাছ চেলিব্ৰেট কৰে মানে তো তালৈকে যাম আৰু মোৰ লগৰ গোটেইখিনি আহি আছে
মেকানিকেল থাৰ্ড চেমৰ গোটেইখিনি আহি আছে। চ' তাতে লগ পাম। ব'লক এতিয়া যাওঁ ডন বস্কো কোকৰাঝাৰ। Hey guys, welcome back to my YouTube channel. Hello, hello. Yeah, my friend is Omlan. Yes. So Don Bosco আহিলো, Don Bosco গোটেই লগৰখিনি আছে ইয়াতে। So Don Bosco পৰিৱেশটো দেখুৱাইছো। এয়া চাওক আৰু চাৰ্চৰ ভিতৰত যাম। এইটো চাৰ্চ হয়, এইটো চাৰ্চটো। চ' ইয়াৰ ভিতৰত যাম এতিয়া। ত' ভিতৰত কেনেকুৱা পৰিৱেশ গোটেইখিনি দেখুৱাম। আৰু ইয়াতে মোৰ গোটেই ফ্ৰেণ্ডখিনি ইয়াতে বহি আছে। গোটেই BBC ফুল হৈ আছে ইয়াতে। গোটেই BBC মানুহ ভৰ্তি। যোৱাকালি ৰাতিও বহুত মানুহ আহিছিলে। আজি বহুত মানুহ আহিছিলা নে? কালি আহিছিলা? কালি আহিছিলোঁ ৰাতি মই নাই নেকি? চ' এয়া পৰিৱেশটো গোটেই চাই লওক কেনেকুৱা লাগে। বাকী ইউ ব্লগাৰ হয় সৰু সুৰা, মানে মোৰ নিচিনা একেই আৰু। মই মোবাইলত কৰোঁ, মোবাইলত কৰে। আহিবা নি? ৰ'বা গৈ আছোঁ। এয়া অলপ পৰিৱেশটো দেখুৱাইছোঁ আৰু অলপ চাই লওক গ্লিম্পছ কেইটামান। চ' কোনফালে যায়? কি ভিৰ জোতা খুলিব লাগিব। বল যাওঁ। নাই ভিডিঅ' পৰা চাই যাম। ইয়াতে ক'ল যদি সোমা যদি মোনো কি ঠাণ্ডা লাগিছে। ইয়াতে বহো নেকি? বহি কওঁ যাম এনেই অকণমান। মাঘ বিহু আগতীয়াকৈ শুভেচ্ছা যাচিলোঁ। শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা। Nihar,
গোটেইগাল বিবিছে একদম গোটেই লাইনটো অঁ এই তুমি আছা ন কাণৰ ক'ত দিয়া বিশ্ব কলিতা হাই ব্ৰ মেৰি ক্ৰিছমাছ কেইটাত আহিলোঁ মই আহিলোঁ সোনকালে অ'কে ভিতৰত গ'লি নাই ভিতৰত নগ'লোঁ ইয়াতে বহি আছোঁ অ'কে